গাইজ পাব্লিকত ল'লোঁ মই বহুত ল'লোঁ পাব্লিকত খাই খাই আহি ল'লোঁ এতিয়া আমি গম কৰি ন গাইজ মানে বেলেগ জাত এনেকৈ পৰিস্থিতি হ'ব লাগে মানে কেজি চাব হ'লে ৰখি আছোঁ প্ৰিন্স পগলা আহিব নাই কি হৈ আহিব নাই অঁ তাতে কাপোৰ পেনে আহি নাপায় দেখোন বহুত দেৰি হৈ গাইজ পাব্লিকত ল'লোঁ মই বহুত ল'লোঁ পাব্লিকত খাই খাই যাব লাগিব কেজি চাবা সেই আহি পাওঁ মানে পাব্লিকত চাওঁ মই দে যাওঁ দে ন বাই বাই টাটা গাইজ আমি আহি পালোঁ চাবা আহি পালোঁ এতিয়া আমি গম কৰি ন হয়নে কেমেৰাত কিমান চাচি কি খবৰ আমি এতিয়া ট্ৰিপল আৰ চাব আহিছোঁ চৰি KGF চাব আহিছোঁ চাওঁ মই মুঠিলোঁ হাতখন ধুই এতিয়া এনেই ধুইছোঁ এইগিলা ঘৰততো নোধোৱাই এতিয়া আৰু ঘৰত ডাইৰেক্ট মুঠি হ'বতো এতিয়া প্ৰিন্সে ফাৰ্ষ্ট চাব আছে যি কেনে লাগিছে মনটো আজি মানে বেলেগ জাত এতিয়া আমি RR চাম ট্ৰিপল আৰ চাম ট্ৰিপল আৰ চৰি KGF চাম KGF 2 আৰম্ভ হৈছে ৱেটিং ফৰ 3 এনেকৈ পৰিস্থিতি থ'ব লাগে মানে আমি এনেকৈ পৰিস্থিতি অ' প্ৰিন্স আজি মনটো কেনেকুৱা লাগিছে কথা নেকি আকৌ কথা হোৱা নাই এনে বহি আছোঁ চিনেমা চাই কিনে এতিয়া খোজকাঢ়া খাব আছে নেকি যাওয়ার আপত্তি নাই আৰু কিন্তু টাইমটোহে মিলাব নোৱাৰিম ইটছ অলৰেডি 9:15 গাইজ মই গৰুক সেই আলুৰ পৰা চিলকৈ হৈছোঁ ক'ব পাৰিছিল মোক মায়ে কৈ দিছোঁ আজি কেনেকৈ তোমাৰ মনটো কেনেকৈ আজি মই কৈ দিছোঁ তোমাক কিবা কমা নেকি তুমি অঁ থেংক ইউ কৈছে মোক ৱেলকাম ভাত খানে চলি কি খালি ৱেলকাম জানে ন বাই বাই The next day. গাইজ এক ছেকেণ্ড ৰাস্তা মই গাড়ী চাব লাগিব এতিয়া এক ছেকেণ্ড ৰ মৰিলে সদায় যাম মিলিবা ৰকচোন সদায় এডভেঞ্চাৰ কৰি থাকোঁ সদায় মানে আজিও কৰি আছোঁ ট্ৰেভেলিং কৰি নাই আমাৰ বাকৰা ওচৰতে আমাৰ খেতি মাটি আছে এতিয়া আমাৰ হেৰি আছে মাটি আছে আৰু তাকে চাব আছোঁ কিবা কাম এটা আছে যাওঁ দে ন ৰাখচোন তাতে মই এনেকৈ সৰ্বসাধাৰণতে পৰিম বাপৰে বাপ মায়ে কিন্তু জাগাটো কি ভয় লাগিছে এটা চিনেমাৰী শ্বট দিওঁ নেকি ৰ শ্বট লৈ লওঁ গাইজ আহিলোঁ সন্দি ৰাস্তাটো আছে আহিলোঁ আহি কিনে এইটো ভোম নাৰ খাল এইটো সুৰাটো খাল আমাৰ এইটো পল্লি আৰু বাছ চান্স নাই আৰু জাপ মাৰি মাৰি দিওঁ নেকি আজি ঘণ্টা যি ইয়াতে বেলেগ মাটি সুৰা মাটি পাওঁ সেইখিনি নাজানো মই এতিয়া গাড়ী থৈছোঁ আৰু পৰা গাড়ী নিব নোৱাৰি বোকা বহুত এইফালে আমাৰ মাটি সেইখিনি মাতিও আমাৰ এইখিনি কিন্তু আমি মই বেলেগ কিবা কৰিব আছোঁ তাতে চাব আছোঁ মই পৰিলোঁ দেই কোননো তুমি বাঘ চাক ওলাই নাহিলে আৰু বাকী যি হওক এই কাটছি গিলে গাছ গাইছ মই যাই আছোঁ বোকা
গাইছ এই ভালো আৰু এইখিনি মাটি অনেক ঠিক আছে ইয়াতে এইখিনিত মানে নাজনো মাছটো আৰু এইখিনি গোটাই আৰু এইগিলা গোটাই জাগাটো ভাল লাগে থাকি অলপ ঠাণ্ডা ঠাণ্ডা পৰিৱেশ ইয়াতে এই মেঘখন বঢ়িয়া লাগে কি কথা ধুনীয়া ধুনীয়া ভিউ আছে এক ছেকেণ্ড ৰ'বা ইয়াৰ আমি ঘৰত আকৌ যাওঁ তো বলক কাটি আছে দে যাওঁ এই জাগাটো কিন্তু ফুড আছে দে গাইজ ফুড বহুত আছে ইয়াতে ইয়াতে আছে ইয়াতে ধৰে ইয়াতে মানুহবিলাক মোকো ধৰে ফুটে চুটে জোৰে ধুনীয়া ধুনীয়া জাগা আছে ইয়াতে বোকা আছে আপোনালোকে খচিব পাৰিব গাড়ী চাড়ী আছে গাড়ী চাড়ী বোকাত বাগেৰি দিলি হয় ইয়াতে এই গাড়ীখন মনত ৰখি আছে ইয়াতে এটা বস্তু ভাল নেটৱৰ্ক ভাল পায় কিন্তু ইয়াতে দিয়া চাওঁতে মই চাওঁতে এক ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড অ' মাই কটাই পিন্ছি আছোঁ হাততে কটা গাইছ বৌ এর নাম নৰা হতেই এর নাম কেনে খবৰ তোমাৰ জীৱনটো ভালে আছে নে তোমাৰ কিমান দুখ আছে তোমাৰ বাবু কিমান দুখ আছে জীৱনত কথা ক'ব জানে না সেইকাৰণে কথা ক'ব দিছোঁ এক মই এই বহুত কথা কয় গাইছ পৰিৱেশটো ভাল লাগে চাই কিনে চাই দিয়কচোন অলপমান আকৌ চাব নালাগে যো গাইছ আমি ৰাস্তাটো যাই আছোঁ এতিয়া চুপ থাক আকৌ সেইটো ৰাস্তা আমাৰ ৰাস্তাটো যাই কিনে পাৰ হ'ব লাগিব সেইখিনি বহুত বেয়া ৰাস্তা মানে ৰাস্তাটো ভাল নহয় সেইকাৰণে এনেকৈ যাব লগা আছে মোৰ ওইটো গ্ৰিড বুলি কয় এইটো গ্ৰিডটো কি হয় এতিয়া বা নহয় দেই গানে ভালে পৰিৱেশ না চাগে চকু কেইটা নাই নেকি তোৰ নে অন্ধবিশ্বাসী লৰিয়া বাকরা মোরে বাকরা মোর বাকরা মোরে বাকরা বাকরা পবে মাইনু রেডি মানস ये तो मानस গাড়ী চিৰিজত ভাল নহয় বেলেগ জেগাত আছোঁ মই হিৰণ বা মোৰ হাত এনে বেয়া হয় না অন দ্য স্পট কৰিম যি হৈ থাকে হ'ব এতিয়া বৰ্তমান যাই আছোঁ জেগাটো গ'লে যাই ল'বা দি যাওঁ দে গাড়ী জেগাটো পালোঁ মই বঢ়িয়া সেই জেগাটো এতিয়া মই ভিডিঅ' কৰিব চেষ্টা কৰিম আজি কাৰ অংকৰ নহয় অংকৰ দিয়ক নহয় এইটো স্পীকখন বুলি কৈ গুচি গ'লি অসৎ চলি ক'লোঁ গাইজ জনগণমন মন গাঁও বুলি ভাবি কিনে থৈ আছোঁ মই এতিয়া পৰাই এতিয়া গম পোৱা যাতে কিবা আধুনিক গীত গাইছে কি হ'ব কথা নগিলা ভাল নালাগেতো মোৰ জীৱনত বহুত কি হৈছে কি এতিয়া মোবাইলটো তোৰ কাম নহয় কাম নাই মাৰি পেলালেও মই গাইজ কওঁতে এনেকুৱা হ'ল কি পঢ়লোঁ মই এইটোৰ ভিডিঅ' বা আছে মোৰ চাম চাৰ ক'ত কি ভিউজটো পোৱা নাযায় ইউটিউবে ভিডিঅ' মোৰ চাৰ যায় মোৰ ইউটিউব ভিডিঅ' যে 500 ভিডিঅ' যায় তহঁতৰ ৰিলচতে নাযায় গাইজ আজি ভ্লগটো পুরো ঘর থাকা বেলেগ কত নহয় উপায় নাই কি কৰিম আৰু জীৱনটো সেনেকুৱা আছে যাওঁ দেই এইটো খাল আমাৰ এইটো আমাৰ খাল এতিয়া মাছ পাই পাওঁ এইটো আমাৰ খাল সেইটো বেলেগৰ খাল সেইটো বেলেগৰ খাল সেইটো বেলেগৰ খাল সেইটো বেলেগৰ খাল কিন্তু এইটো আমাৰ খাল এইটো ইম্পৰ্টেণ্ট হয় সেইটো কাৰ খাল মোৰ ইম্পৰ্টেণ্ট নহয় এইটো খাল যে আমাৰ সেইটো ইম্পৰ্টেণ্ট আজি ঘৰত মই এনেকৈ থাকিম পগলাৰ দৰে পকাই থাকিম কিন্তু সিহঁতে শুনিব লাগিব দেই সেইটো নাচা শেষ নহয় দেখোন কেনেকৈ কৰে গাইজ মই ভাবিছোঁ মই একবাৰ এটা বহোঁ দেখাত কি ধুনীয়া কোমলকৈ যেতিয়া বহিছোঁ এতিয়া গম পাইছোঁ মই মানে 14মান ফটো হৈ গৈছে মোৰ দে উপায়টো নাই আৰু দে ফটোখন তুলিম দে জি গাইজ কটা সোমাই গৈছে ভৰিত সেই গ'ল এযোৰ সুধিছে
যাওঁ মই পলাইছি আজি দিনটো ভাত খাওঁ নহয় খাওঁ এতিয়া কটা দাম মেৰি দেখোন গাইছ এক মোটাই বেজাৰ লাগে পিছত কালি এৰ বাই বাই টাটা গাইছ ঘৰত থাকি টিভি চাব লাগিব চাই আছোঁ অলপ টিভি মোৰ ফেভৰেট চব ফেভৰেট চিৰিয়েল হয় এখন চাই মই সৰুৰ পৰা ডাঙৰ হৈছোঁ গাইছ এটা প্লেন নতুন প্লেন এটা বন্ধ হয় এতিয়া আইটো যাব মন হয় না মই যাম আমি যাম হেৰিত এনে কৈছোঁ আইটো জানে দেখোনে পাপ্পা পাপাক চাব যাম পাপা আহিছে কমলপুৰত পাপাৰ আহিছে পাওঁ সিহঁতে আহিছি পাপা কালি জগা মোবাইছি বাচ্চাকে বমাইছি না বাচ্চাকে বমাইছি আহিব লাগিব পাপা নকমৰ বাচ্চা পাপানে কমলপুৰত বাৰ্থ চাৰ্টিফিকেট বনাইছি পাপাৰ পৰা এতিয়া বনোৱা হৈছে পাওঁ যি শিক্ষা দিয়াটো কিবা চাই আছো নহয় কাক শিক্ষা দিব মানে এটা কিবা কওঁ আৰু মানুহ মানে মুহাবৰে youngster মুহাবৰে কয় এটা ইয়াতে মুহাবৰেতে কাৰ কথা কবা দিছ তুমি দুদিন হিন্দী ক্লাছ কি কৰিলে মুহাবৰে একশন মাৰি যাও এটো কিবা কোৱা কিবা তো শিকাই দিয়া জীৱনত কি কৰিলে কি হয় কি নকৰিলে কি নহয় কিবা হ'ল তোৰ ইউজ এইটো কোন আছে কাবি নাই আছে ইয়াতে এইকেইটা আরে ভিডিও মোবাইলের ভিতৰত আছে মানে বুঝা যায় এইকেইটা কেমেৰা হে বুঝা থাকে কি ক'ব লাগে কোৱা তুমি কি বুলিব তোমাৰ জীৱনটো তোমাৰ কিমান বছৰ হৈছে মোৰ ভাষাটো এই 72 তুমি কি শিকলা তাৰ কিবা এটা কৈ দিয়া নাই নকওঁ মই বহুত শিকছোঁ আইতে পঢ়া তুমি জানাৰ মুতছে বেছি আর পড়ে পঢ়ো মই বৃত্তিও পাইছোঁ তো পঢ়বে না না কামৰূপ জিলাৰ ভিতৰত প্ৰথম মই বৃত্তিও পাইছোঁ আমার তে বেশি টপ তুমি তো যাইতে কামি নাই আমার তে বেশি কাম আছে বিচ্ছে বেশি আইছে তো যাইতে খুব বেশি নাম্বার যাসুন না দুজৰা করে বিয়ে আছে পাও একত না নকো 60 চনত ৰিজাল্ট ওলাইছে দেছোঁ 59 চনত পৰীক্ষা দিছোঁ বাকি যি নহওক এতিয়া আমি বাবু কি চাই আছিল মোক মাসু এইটো টমি আমাৰ টমি আমি কিবা কবি ইউ হ'ল আৰু চাল কিবা আই তুমি দিবলে এতিয়া নিজে দিব নিজে পঠাবার বেছি তুমি নিজে দিব তোমাক আজি দে গাইজ যি নহওক কোন গাইজ মোৰ ওলো আছি মোক ভালে আছে মই জানো মোক ক'ব নালাগে নাযাওঁ অফিচৰ পৰা আহিছি ইস এৰু কথাই কুইলি মেলা আন্ধাইছি ইমান বৰষুণ মাৰিব শ্বিলঙৰ কুইলি আন্ধাইছে শিলঙৰে গধূলি তুমি কি বৰষুণ দিব বহুত ৰখি যাম আমি মোৰ দেখা নহয় মই আমি কৰ পৰা আহিছে খুদা পাপা পাপাৰ লগত আছিলে হস্পিটেলত চাকৰি কৰা আছে পাপাৰ লগতে আৰি চন্দত চাকৰি কৰে মই পাৰ্ট টাইম কৰাই আছো এই পাৰ্ট টাইম কৰে বাকি টাইম এই আইটি না আইটি সেক্টৰ তাতে 50 বিলিয়ন নেটৱৰ্ক হ'ল এতিয়া বৰ্তমান CEO অফ ইণ্ডিয়া কালি ডাইলগ এতিয়া যাওঁ না যাই লগ পাই আছো এইটো আকৌ নহয় সেইটো মই যাওঁ হাই কওঁ তোমালোকে কি মাত্ৰ 100 টকা দিছে মোক তই মতো থাকিবও লাগিব মুখখন বহুত হাই গাইস আমাৰ বাবুৰ ভিডিওটো ভালকৈ চাব আৰু সাবস্ক্ৰাইব কৰি দিব দে হ'ব দিয়া দেই তোৰ হে চাবনি গাইজ আমি যাব আছো এতিয়া গাড়ী ষ্টাৰ্ট দিছো মই বাইক চলাম আজি ই স্কুটি চলব হয় না এই কণী ফ্লাৱাৰ আৰু এটা পল্লা যায় দে আমি যাওঁ এতিয়া টাটা গাড়ী চাই গাড়ীত তেল আহি গৈছে আধা ৰাস্তাত মরছি মই তেল লৈ আহোঁ এতিয়া বৰ্তমান খাই বৰ্তমান আমি কলেজত পালোঁ গাড়ী চাও কেনে লাগিল ঠেলে ঠেলে হা হা গাড়ী ঠেলে তুমি নহয় বুঝছো গিভ মি তোমার পড়বে একটু অন কর না হে লক করলে গাইস পাউডার এরা মাথা বহুত জোর আছে
গাইজ এতিয়া আমি যাই আছোঁ যাব লাগে যাই আছোঁ খাব লাগে খাই আছোঁ কেনে লাগিছে মনটো ভাল লাগিছে ন লাইট আছে গাইজ পামেই আৰু পালোঁই মানে গান গাই আছে মানে হাল্লা কৰি চাই মাৰি আছোঁ দেই আৰু যি ভিডিঅ' কৰিছে মই নিজে ভিডিঅ' কৰিলোঁ এইটো গাইজ মই ঘুমচি লাগিল মই খাব যাওঁ মানে কওঁতে ক'লে আকৌ কথা নাই মাতে শুনিব পৰা নাই তাৰ মই সি গান ভাল গায় কিন্তু ভাল লগা নাই মোৰ বেয়া মানে ভাল লাগে মানে কি কৰা নাই মই বৰ্তমান ভাল লগা নাই মোৰ গিলাখন বেছি নাই গিলাখন এনজয় কৰিব নাই নৰি নহয় দুখে লাগে আজি কিবা খাব যোৱা ভোক লাগছি লাগিল গাইজ আমি আইচক্ৰীম খাব যাই আছোঁ কাৰণ আকৌ গানটো শুনা আকৌ পোৱাই নাই আইচক্ৰীমে খাওঁ ঠাণ্ডা লাগক মুখখন মুখতো লাগি আছে হাগা লাগক এবাৰ কি কি আইচক্ৰীম আছে কি আছে মেংগো আছে অৰেঞ্জ আছে কফি আছে দামী কি আছে দামী ৰেম্বো আছে ৰেইনবো দেখাও তো কেঁচা আহিব কফি আছে এইটো এইটো কিমান এইটো 40 টকীয়া এইটো লাগে এইটো খাব লাগে কালাৰ নেকি প্লাষ্টিক মানেনো কি একোই নাই দেখোন বাটি দিয়া মানেনো কি সৰু বাটি দেখোন দাদা ডাঙৰ বাটু নাই ডাঙৰ বাটু নাই ভিতৰত যিহে থাকিলে সুন্দৰ পৰিৱেশ আছে ইয়াতে গাইজ আকৌ নাই এনে চুপাৰ চাব বিহান আকৌ চক নাই যাওঁতে এনেও চক আছে ডাষ্টবিন আজি আছে চক আছে গাইজ যাম